নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল মই বিকাশ বৰা আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ মোৰ এই হাতত যিটো বস্তু দেখিছে আপোনালোকে এই বক্সটোনো কি আছে আমি সবিশেষ জানো আহক আনবক্সিং কৰোঁ এই বক্সটো আনবক্সিং কৰিলেহে আমি দেখা পাম কিনো বস্তু আছে এই বক্সটোৰ ভিতৰত আমি এটা বহুত দিনৰ আগত মই এটা নেটত বস্তু এটা চাই পিনে মই নেটত অৰ্ডাৰ কৰিছিলোঁ সেই বস্তুটো আজি মোৰ হাতত ফাইনেলি আহি পালেহি এই বস্তুটো আপোনালোকে মোৰ হাতত দেখা পাইছে এই বস্তুটো কিনো আছে আপোনালোকে চাব মই খুলিম আনবক্সিং কৰিম যাওঁ বলক কৃষক বন্ধু বান্ধৱীসকল আনবক্সিং কৰোঁ এতিয়া বলক কৃষক বন্ধু বান্ধৱীসকল আমি বক্সটোত কিনো আছে আমি বক্সটো খুলিলেহে গম পাম তাকে চাওঁচোন আমি বক্সটোত কি আছেনো কি বস্তু আজি মোৰ হাতলৈ আহিছে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আজি আকৌ আহিলোঁ আহকচোন আমি বক্সটো আনবক্সিং কৰোঁ এই বক্সটোতনো কি আছে আপোনালোকে মইনো কিনো নেটত অৰ্ডাৰ কৰিছিলোঁ তাকে বস্তুটো চাওঁ আনবক্সিং কৰিলোঁ বৰ্তমান আনবক্সিং কৰিলোঁ এইটো আপোনালোকৰ মাজলৈ এটা নতুন বস্তু এইটো চিনি পাইছেনে কৃষক বন্ধু বান্ধৱীসকল এইটো কি বস্তু হয় আপোনালোকে চিনি পাইছেনে যদি চিনি পাইছে কওকচোন বাৰু আপোনালোকে কি বস্তু হয় এইটো মই অৰ্ডাৰ কৰিছিলোঁ নেটত বৰ্তমান কিছুদিন মই নেটত চাইছিলোঁ বস্তুটো এই খেতিটোৰ বিষয় লৈ মই এই খেতিটোৰ চাই মেলি মই নেটত অৰ্ডাৰ কৰিছিলোঁ আজি বৰ্তমান ফাইনেলি আহি পালেহি মোৰ ঘৰত বৰ্তমান মই আনবক্সিং কৰিছোঁ আনবক্সিং কৰি আপোনালোকে দেখা পাইছে মই নেটত যেনেধৰণে অৰ্ডাৰ কৰিছিলোঁ তেনেধৰণে আহি আজি পালেহি বৰ্তমান মই 5টা পুলি অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ 5টা পুলি আহি পালেহি এই বস্তুটোৰ নাম হৈছে বেগন খেতি আপোনাৰ অসমত বৰ্তমান স্বাৱলম্ব বৰ্তমান মানে অসমত কৰা হৈছে খেতিটো ময়ো কৰি চাওঁচোন বৰ্তমান খেতিটো কেনেকুৱা হয়নো আপোনালোকে ক'ব খেতিটোৰ বিষয় লৈ মই ইমান বিশেষ নাজানো খেতিটোৰ বিষয় লৈ আজি মই নেটত চাই মানে খেতিটোৰ মানে পুলিকেইটা অৰ্ডাৰ কৰিলোঁ আজি বৰ্তমান ফাইনেলি মোৰ ঘৰত আহি পালেহি এয়া আপোনালোকে দেখা পাইছে ইয়াত 5টা পুলি আছে আপোনাৰ এই 5টা পুলি মই কেনেকৈ ৰোপণ কৰিম কেনেকৈ কি ধৰণে ৰোপণ কৰিম কি ধৰণে কেনেকৈ ধৰণে কি কৰিম মই আপোনালোকক সবিশেষ দেখুৱাম পিছত আজি দেখা পালেহি ইয়াৰ মাটিৰ আপোনাৰ বাছনি কৰিব লাগিব যদি আপোনাৰ পুলিটো ৰোৱাৰ পিছত মাটিটো বাছনি কৰিব লাগিব মাটিটো বাছনি মানে বালিচহীয়া মাটি হ'লে বেছি ভাল মানে আৰু ৰ'দ ঘাই থকাৰ মাটিৰ প্ৰয়োজন হয় আৰু পানী ইয়াক বেছি প্ৰয়োজন নহয় পানীৰ বেছি প্ৰয়োজন নহয় ই পানী বেছি নেখায় ইয়াক মানে বালিচহীয়া মাটিত দিলে ই বেছি ভাল হয় আৰু ৰ'দত মানে ৰ'দ খাই জেগাত ইয়াক খেতিটো কৰা হয় ইয়াৰ নাম হৈছে বেগন ইয়াৰ চাহিদা বহুত দাম আপোনাৰ কেজি হৈছে আপোনাৰ 350ৰ পৰা 500 টকালৈকে ইয়াৰ দাম ইয়াৰ আপোনাৰ বহুতো বেমাৰো যেনেকৈ ধৰক কেঞ্চাৰ আপোনাৰ ডায়েবেটিছ এনেকুৱা ধৰণৰ কিছুমান বেমাৰ এই ফলটোৱে আপোনাৰ খালে ভাল হয় এনেধৰণৰ বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে এই ফলটো মানে খাব লাগে ইয়াৰ চাহিদাটো বহুত বেছি ভাল ইয়াৰ আপোনাৰ কেজি হৈছে আপোনাৰ 300ৰ পৰা 350ৰ পৰা আপোনাৰ 400লৈকে 500লৈকে এনেকৈ আপোনাৰ দাম আছে কেজি আহকচোন আমি কেনেধৰণে ইয়াক মই ব্যৱহাৰ কৰিম কেনেধৰণে কি কৰিম আপোনালোকে চাই থাকিব সবিশেষ মই দেখুৱাই থাকিম আজি ইমানতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'লৈ চাবলৈ আপোনালোকে অপেক্ষা কৰি থাকিব ধন্যবাদ